বন্ধু বান্ধৱীসকল গুড ইভিনিং সৰসা এটা ভিডিঅ' লৈ আহিলো আপোনালোকৰ মাজলৈ এনেকুৱা এটা জায়গালৈ আহিছো সেই জায়গাডোখৰ আহিম বুলি ভাবি আছিলো ফাইনালি আজি সময় পালো আহিছো আৰু লগতে আপোনালোকক অকমান দেখাও হলো মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব দেই মই মন্দিৰৰ সেৱা কৰি ওলালো বলক আৰু এটা মন্দিৰ আছে তাত গৈ সেৱা কৰো সকলোৱে চাই থাকিব দেই এয়া হৈছে আমচৈ শিৱকুণ্ডৰ শিৱ মন্দিৰ সেৱা এটা ললো সেৱা এটা লৈ ঘৰলৈ যাব ওলালো বন্ধু বান্ধৱীসকল মই বৰ্তমান উপস্থিত আছো আমচৈ শিৱকুণ্ড যেটো নাম শুনি আছিলো আহিম বুলি ভাবি আছিলো ফাইনালি আজি সময় পালো আহি গলো যেটো আহি দেখিলো ইয়াত ভকতসকল নাই বাৰু দুজন ভকত পালো সেই দুজন ভকতৰ পৰা জানিম মানে কি আমচৈ শিৱকুণ্ডৰ কি বুলি মানে বিখ্যাত যেটো মই ৰহাৰে হয় যেটো ৰহাৰ ওচৰে হয় মই ইমানকে নাজানো সেই দাদাহঁতৰ পৰা অকমান জানিম আৰু দাদা আপোনাৰ নামটো ক'ব মোৰ নাম অৰ্পিত হয় মই ইয়াৰে বাসিন্দা নকুচি অঞ্চলৰ ইয়াৰ পৰা 1.5 কিলোমিটাৰ দূৰত 1.5 মানে 2.5 কিলোমিটাৰ হিচাপত মানে দূৰত আছো আমি বৰ্তমান মানে আমি বাসিন্দা তাৰপিছত মোৰ বন্ধু আহিছে দীপেন ডেকা দীপেন ডেকা তেওঁ বৰালি মাৰি মোৰ ঘৰৰ পৰা মানে 2.5-3 কিলোমিটাৰ দূৰত অৱস্থিত আমচৈ এৰিয়াৰে হয় আমি শিৱকুণ্ড বুলি বিখ্যাত যে কিয় মানে কি ইয়াত কি বস্তু চাব লগা বস্তু কি আছে ইয়াত শিৱকুণ্ড বুলি পেলাই ক'লে আমি বিশেষত আমি যাব লাগিব আমাৰ শিৱ বাবাৰ স্থান হয় ইয়াত আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু এইখিনি জায়গা আৰু ওপৰত মানে ৱাটাৰফল আছে ৱাটাৰ সাপ্লাই ডিপাৰ্টমেন্ট আছে আমাৰ আমচৈ অঞ্চলত যিমানখিনি পানী যোগান ব্যৱস্থা এইটো ৱাটাৰ সাপ্লাই পৰা আমাৰ তাত যায় মানে মন্দিৰ মানে ওপৰতো আছে আমাৰ গণেশ মন্দিৰ আছে তলত শিৱ মন্দিৰ লগতে আমাৰ বিতুপাত আছে শিৱ বাবাৰ প্ৰতিমূৰ্তি তাত তাৰ পিছতে লগতে আছে আমাৰ অতিথিশালা এইখিনি দেখুৱাই দিয়ক অতিথিশালা আপোনালোকে দেখিয়ে আছে এইখিনি এৰিয়া চাংঘৰটো সাংঘ বুলি ক'লে সকলোৱে জানে কিন্তু চাংঘৰটো অতিথিশালা হয় ধুনীয়াকে বহি মেলি কথা মান পাতিব পাৰে আমাৰ অতিথিবৃন্দই কিন্তু জানুৱাৰী বিশেষত আপোনালোকে সিট নাপাব কিন্তু প্ৰথমতে বুক কৰিব লাগিব জানুৱাৰী মানে বহুত আহে ভকত লগতে কিছুমান মানুহ হয়তো আমাৰ সম্প্ৰদায়ৰ নহবও পাৰে হিন্দু মানুহ কিন্তু মুছলমান মানুহ আহি পেলাই পিকনিক খাই পেলাই ইয়াৰ মানে আনন্দটো ভোগ কৰিব পাৰে মানে গৌৰৱময় বিষয় আৰু আমি যে শিৱকুণ্ডৰ বাসিন্দা হয় সেইটো কথা লগতে ওচৰত পাৰ্ক এখনো বনাই আছে সেইটো পাৰ্কৰ নামটো দিয়া নাই এইটো অসম চৰকাৰে সিদ্ধান্ত ল'ব আমাৰ অসম চৰকাৰে দিছে সন্মানীয় পিজু হাজৰিকাৰ দাদাই লগতে আমাৰ সন্মানীয় কাউন্সিলৰ সদস্য হিচাপে মনোনীত সন্মানীয় আমাৰ মন সেনাপতি ডাঙৰীয়া আছে লগতে আমাৰ ভিডিপি পাৰ্টি আছে আৰু আমাৰ আৰক্ষী চকী হিচাপে আমচৈ পুলিচ চকীটো আছে তেওঁলোকে মানে এইখিনিক ৰক্ষণাবেক্ষণ দিয়ে চোৱা চিতা কৰে আৰু লগতে আমাৰ যিখিনি ডেভেলপমেন্টৰ কামবিলাক চলি আছে আৰু চলি থাকিব আৰু ইয়াতকৈ আমাৰ কামবিলাক ভাল হ'ব বুলি পেলাই আমি আশা ৰাখিছো লগতে আপোনালোকে ৰাইজে সহায় সহযোগিতাৰে আগবঢ়াব বুলি পেলাই আমাৰ খাওক আছে আপোনালোকে ৰাইজে সকলোৱে আহিব আমাৰ শিৱকুণ্ডখন চাব জলপ্ৰপাত ৱাটাৰফল আছে আমাৰ ধুনীয়াকে গা ধুব পাৰে ভগৱানৰ আশীষ লৈ যাব পাৰে আপোনালোকে আহিব এয়া আমচৈ শিৱকুণ্ড যেটোৰ পিকনিক প্লেচ হয় প্লেচটো জায়গাবিলাক কি সুন্দৰ আপোনালোকে ইয়াত বহিব পাৰিব যদি ভাগৰ লাগে দুখ ভাগৰ লাগে ইয়াত বহিব পাৰিব আৰু লগতে কেফেলে আছে লেট্ৰিন বাথৰুম সব আছে লেট্ৰিন বাথৰুম এফালে চাংঘৰ আছে আৰু লগতে মানে এৰিয়াটো বহুত ডাঙৰ এৰিয়া এটা মানে গম পাইছানে মানুহ যিখিনি জানো কিন্তু 4-5 বছৰ পিছত আমাৰ আৰক্ষী বিষয়াই মানে কৈ দিয়ে যে এইখিনি ব্যৱস্থা মানে এইখিনি এৰিয়াত থাকিব নালাগে কাৰণ আমাৰ বন্য হস্তীৰ অলপ উৎপাতটো তাণ্ডৱটো অলপ বেছি এইখিনি এৰিয়াত গতিকে আপোনালোকে আহিলে অতি সোনকালে আহিব মানে সোনকালে আহিব বুলি ক'লে 5 বজা আহিব নালাগে কিন্তু 8 বজা 9 বজাৰ ভিতৰত আপোনালোকে উপস্থিত হ'ব আপোনালোকে গম পাব এইটো ব্যৱস্থাটো মানে বস্তুটো কি হয় ভগৱানৰ আশীষ লৈ যাব পাৰেহি লগতে ইয়াত পিকনিক খাই পেলাইও যাব পাৰেহি বিশেষ ক'ব নোৱাৰো মই এতিয়া বৰ্তমান মোৰ বক্তব্য ভাষণ খামৰি মাৰিছো সাধন চাংমাজি ককাই তেওঁ লাইক সাবস্ক্ৰাইব আৰু কমেন্ট দি দিব
আৰু এইখিনি আৰু কি দেখাইছে আৰু জীৱনত বহুত এৰিয়া দেখুৱাই দিব আপোনালোকক লগতে আমিও দেখা পাম আমিও সাবস্ক্ৰাইব হয় তেওঁৰ আজি লগ পাই বহুত মানে আনন্দ হৈছো লগতে আপোনালোকও আনন্দ হ'ব সেই মুহূৰ্তে গতিকে সাপোৰ্ট কৰিব নিজৰে গাঁৱৰ ল'ৰা বুলি পেলাই ৰহাৰ ল'ৰা তেওঁ আৰু ৰহাৰ বেছি দূৰ নহয় আমাৰ 16 কিলোমিটাৰ দূৰত অৱস্থিত দূৰ নহয় সেইটো আমি সাইকেল মাৰি গলেও পাওঁ তেওঁ ইমান দূৰৰ পৰা সাইকেল মাৰিছে যেহেতু সাবস্ক্ৰাইব কৰিবলৈ আমাৰ কাৰণে বেছি ডাঙৰ কথা নহয় গতিকে সবে মানে অলপ বুজি পাব আৰু আমাৰ গাঁৱৰ ল'ৰাটোক আগুৱাই নিবলৈ আপোনালোকে সহায় কৰিব ধন্যবাদ ধন্যবাদ সেই মোৰ ভিডিঅ'টো সকলোৱে মানে সম্পূৰ্ণকৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ দিছো আজিলৈ এৰিলো বাই